হেল্ল' এভৰিৱান, কি খবৰ? আজি মানে স্কুল বন্ধ পাই গ'লোঁ যে আজি ভাবিছোঁ কঁঠালৰ মুচি ৰান্ধিম দেই। চাওকচোন, এইজোপা আমাৰ কঁঠালৰ গছ। কঁঠালখিনি দেখিছেনে বাৰু? এয়া কঁঠাল বহুত লাগি আছে গছজোপাত। কঁঠালৰ মুচি খোৱা বতৰে এয়া। গতিকে মই আমাৰ মালিকক লৈ আহিছোঁ কঁঠাল পাৰিবলৈ। এয়া এতিয়া কঁঠাল পাৰিব। হয়তো ভাল হ'ব না। দেখিছেনে, এইটো কঁঠালটো পাৰি গছৰ পৰা ডাইৰেক্ট লৈ আহিছোঁ। আনি এতিয়া আঠাখিনি পেলাই দিছে। এতিয়া ধুনীয়াকৈ কঁঠালটো বাকলি গুচাইছে। বাকলি গুচাই পিচ পিচকৈ কাটি দিব। কাটি পেলাই মই ধুনীয়াকৈ সিজাম। সিজাই লৈ পেলাই কঁঠালৰ চব্জি বনাম আৰু আপোনালোকে চাই যাবচোন। কঁঠাল নিজৰ ঘৰৰ কঁঠালৰ মুচি খোৱাৰ মজাই বেলেগ। এয়া ধুনীয়াকৈ বাকলি গুচাই আছোঁ। বাকলিখিনি গুচাই আছে এতিয়া। আপোনালোকে বাৰু কঁঠালৰ মুচি খায়নে? কেনেকুৱা পায় বাৰু কঁঠালৰ মুচি খাই? মই মানে খাবলৈ ভালেই পাওঁ, খালি এইবিলাক কাটিবলৈ বৰ মানে এলাহ কৰোঁ। সেয়া এতিয়া সুন্দৰকৈ বাকলি গুচাই আছে। ধুনীয়াকৈ কাটি ল'লে কঁঠালৰ মুচিটো। এতিয়া মই চব্জি বনাবলৈ যাম আৰু দেই। খাই থাকক। ধুনীয়াকৈ বাকলিটো গুচাই ল'লে। এতিয়া ধুব লাগিব, তাৰপৰা পিচ পিচকৈ কাটিলে আমাৰ কঁঠালৰ। এতিয়া পিচ পিচকৈ কঁঠালটো কাটি ল'ব লাগিব। বাকলি গুচাই ইতিমধ্যে হৈ গ'ল। কাটি পেলাই মই ধুনীয়াকৈ কেৰাহীত সিজাই ল'ম। সিজাই পেলাই মছলা চছলা দি ৰান্ধিম আৰু। আপোনালোকে কেনেকুৱা পালে জনাবচোন দেই। মই ৰান্ধিম, আপোনালোকে চাব আৰু। ইয়াত ধুনীয়াকৈ কাটি আছে এতিয়া কঁঠালটো। এই দেখিছেনে, আমাৰ ইতিমধ্যে কঁঠালখিনি কটা ৰেডি হৈ গ'ল। এতিয়া আজি মই মানে চৌকাতে ৰান্ধিম বুলি ভাবিছোঁ। কাৰণ চৌকাত ৰান্ধিলে কিবা এটা খায়ো ভাল লাগে, সোৱাদো বেছি হয়। তাতে আজি সময় পাইছোঁ যেতিয়া, বন্ধ বাৰ, স্কুলো বন্ধ আছে। গতিকে ভাবিছোঁ জুইতে ৰান্ধোঁ, খায়ো ভাল লাগিব। এতিয়া ব'লকচোন যাওঁ, মই কেনেকৈ ৰান্ধোঁ আপোনালোকক দেখুৱাওঁগৈ। কি সুন্দৰকৈ জুইকুৰা আমাৰ চৌকাত জ্বলাব দেখিলেনে? এতিয়া মই কেৰাহীটো পাতি দিলোঁ। তাত কঁঠালৰ মুচিখিনিৰ লগতে আলু দিলোঁ। আলু দি পেলাই গৰম পানী দি দিছোঁ। গৰম পানী দি ভালকৈ আগতে সিজাই ল'ম। সোনকালে সিজিবৰ কাৰণে অকণমান নিমখ দি দিলোঁ। নিমখ দি পেলাই সুন্দৰকৈ এইখিনি ভালকৈ সিজি লওঁ আৰু তাৰপিছত মই মছলাখিনি ৰেডি কৰিম। ভালকৈ সিজি গ'ল আমাৰ কঁঠালৰ টুকুৰাখিনি। এতিয়া এইখিনি মই এই চৰিয়াটোতে কাঢ়ি ল'ম। কাঢ়ি পেলাই আকৌ সুন্দৰকৈ ভাজি জোল বনাম। কেৰাহীত ইতিমধ্যে অকণমান তেল দি ল'লোঁ। তেল দি লৈ পেলাই ইয়াত তেলখিনি পকি গ'ল। এতিয়া ইয়াত পিঁয়াজ দি ল'লোঁ। বেছিৰ লগতে নহৰু আদা বটাখিনি দি দিছোঁ। লগতে তেজপাতো দি দিলোঁ। জলকীয়া অকণ পিছত দি ইয়াতে অকণ হালধি দি মেলি ভাজি পেলাই আকৌ ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই পেলাই সিজাই টুকি থোৱা কঁঠালৰ মুচিখিনি দিলোঁ। নিমখো দি দিছোঁ ইয়াত। নিমখ দি ভালকৈ লৰাই দিছোঁ।
যেতিয়া ভালকৈ ভজা হৈ যাব তেতিয়া ইয়াত জলকীয়া অকণো দি জলকীয়া অকণ দি পানী দি ধৰিলে নমাই থৈ দিব। তেতিয়া আমাৰ কঁঠালমুচি তৰকাৰী ৰেডি হৈ যাব। এয়া দেখি ভালকৈ সিজিছে আৰু এতিয়া অকণমান পানী দিব লাগিব। ভালকৈ উতলিবলৈ দিম। এতিয়া মাহঁতলৈ কাঢ়ি থ'লোঁ জ্বলা নিদিয়াকৈ, কাৰণ তেওঁলোকে জ্বলা খাব নোৱাৰে। আমাৰ হ'লে ইয়াতে বিহ জলকীয়া অলপমান পিচি পেলাই ইয়াত দি দিলোঁ। কাৰণ জ্বলা হ'লেহে অকণ তৰকাৰীখিনি খাই ভাল লাগিব। আপোনালোকেও এনেকৈ ঘৰত বনাই খাই চাবচোন, বেয়া নালাগে। বেছি মছলা দিয়া নাই। ফাইনেলি আমাৰ খাবৰ কাৰণে কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল। গতিকে আপোনালোকেও বনাই খাই চাব আৰু কেনেকুৱা পালে আমাক জনাব দেই। আজিলৈ আহোঁ।